আকৌ এবাৰ আহি গেল নিউজত লকডাউন 0.3 পাব্লিকৰ মূৰত উঠি ভৰি নহলে টিভিত কৰিব পাৰি এতিয়া যাই আছো জানিব ৰাইজৰ মতামত চাচা লকডাউনত কেনেকে চলি আছে মুখত সোমাই দিবি সৰি নহয় কৰোণাৰ ভাইৰাছ আছে নাই মাইকখন এইবাৰে আমার জীবনটা শেষ করে দিল আগে মাছ বেচতাম আর আমি কচু বেচি আপুনি কি এছামিজ ক'ব নোৱাৰে নেকি কি করু আমার জাতি ভাষায় এটা আমি মুসলমান মানুষ আপোনালোকে চাইছে আগত মাছ বেচিছিল এখন কচু বেচে ইয়াৰ কাৰণে ময়ো এটা কচু আনছো বহুত দিন ধৰি কচু খোৱা নাই না এতিয়া কচু খাব মন গৈছে